বাগিচা দেখুৱাম বুলি কৈছিলোঁ সেই বাগিচাটোলৈকে আহিছোঁ এতিয়া চাব বৰ ধুনীয়া মনোমোহা দৃশ্য কিছুমান দেখাওঁ এইবোৰ চাবলৈ পাই বৰ ভাল পাব ৱালৰ ওপৰত তেওঁলোকে কি ধুনীয়াকৈ ওলকবি বন্ধাকবি পালেং পাত এইবোৰ ৰুইছে খুব ধুনীয়া দৃশ্য মই আগতে এনেকৈ দেখা নাই কোনোদিনে আজি দেখুৱাই আছোঁ এইটো এইবিলাক চাওক পালেং পাত এইবিলাক পালেং না এইবিলাক পালেং আৰু এই চাওক ফুলকবি এই বন্ধাকবি কি ধুনীয়া ৱালৰ ওপৰত আছে আগে পিছে মই কেতিয়াও দেখা নাই মাটিত হোৱা দেখিছোঁ এনেকৈ ৱালত দেখা নাই এইটো ওলকবি এইবোৰ বন্ধাকবি ইমান ধুনীয়াকৈ হৈছে চাবলৈ যে কি ধুনীয়া বন্ধাকবি এই বেঙেনা চাওক এইখন ৱালৰ ওপৰত এনেকৈ আছে ভেৰাইটিছ এজোপা বিলাহী বৰ ধুনীয়াকৈ লাগিছে বিলাহীবোৰ এতিয়াও পকা নাই কেঁচা হৈ আছে পকিলে চাবলৈ আৰু ধুনীয়া লাগিব এইবিলাক চাওক বিলাহীজোপা কি মৰম লগা হৈছে দুই এটা পকিছে এয়া এটা পকিছে বিলাহী এয়া এটা দেখিছোঁ মাটিত হোৱা মই দেখিছোঁ বিলাহী এনেকৈ ৱালৰ ওপৰত এনেকৈ গছ মই এই ফাৰ্ষ্ট দেখিছোঁ এয়া ফুলকবি কি নাই চব আছে এই ধনিয়াৰ পাত সেয়া চাওক বগৰী এই বগৰীটো মই খাইছোঁ বজাৰত কিনি পেলাই খাইছোঁ কিন্তু কেতিয়াও মই গছডাল দেখা নাই আজি মই গছৰ পৰা নিজে ছিঙি পেলাই এই বগৰীটো খাইছোঁ মই ফাৰ্ষ্ট টাইম দেখিছোঁ এই গছটো ডাঙৰ ডাঙৰ বগৰী গছ মই এনেকুৱা ডাঙৰ বগৰী গছ মই দেখা নাছিলোঁ আমাৰ বজাৰত এইবোৰ 20 টকা পোৱা তেনেকৈ লয় এইটো পুৰৈ শাকৰ গছ এজোপা আৰু এজোপা ঠিক মই ধৰিব পৰা নাই ফলটো টেঙা জাতীয় কিবা এটা ফল হ'ব চাগে এইটো মই ঠিক ধৰিব পৰা নাই এইবোৰ মানিমুনি এজোপা ফুলৰ গছ এজোপা ফুলৰ গছ তেওঁলোকে নিজৰ ঘৰতে ছাইডৰ ফালে তেওঁলোকৰ মাটি আছে এইবোৰ পকা কৰি খুব ধুনীয়াকৈ এনেকৈ গোটেই বাউণ্ডাৰীটো খুব মনোমোহা দৃশ্য এটা কৰি ৰাখিছে এজোপা বগৰী ঠিক নহয় এজোপা মই ঠিক ধৰিব পৰা নাই কি গছ এজোপা এটা বগা ফুল গোটেই বাউণ্ডাৰীটোৱে অলপ খুব ধুনীয়াকৈ ফুল হওক খেতি হওক এইবোৰ কৰি ৰাখিছে দেখিবলৈ খুব ধুনীয়া হৈছে গোটেই জেগাটোৱে তুলসী খুব ধুনীয়াকৈ তুলসীৰ ছাইডটো এনেকৈ বনাই ৰাখিছে প্লাষ্টাৰ কৰি পেলাই সেইটো জবা ফুলৰ বৰ মনোমোহা দৃশ্য
মোৰ হাজবেণ্ডৰ বাইদেউ ঘৰ। আৰু ইয়াতে অজস্ৰ টাব এনেকৈ ৰাখিছে, কিছুমান বাৰ টাববোৰ এনেই খালী আছে, তেওঁলোকে ৰুব। ইমানবোৰ চম্ভালাটো সম্ভৱ নহয়তো, ৰুলেই নহয়, সিহঁতক যত্ন ল'ব লাগিব, সেইটো কাৰণে কিছুমান খালী হৈ পৰি আছে।